NJTSK ব্লগাৰ যিমানবিলাক শ্ৰোতা দৰ্শক আছে কি ক'ম আমি আচলতে LP স্কুলত একেলগে পঢ়া হাই এভৰিৱান মই নয়ন আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল NJTSK ব্লগলৈ আজি গৈ আছোঁ ন খাবলৈ আৰু ন খাবলৈ কাৰো ঘৰত বা ক'তো নহয় ন খাবলৈ গৈ আছোঁ আমাৰ গাঁৱৰ দৰ্শক তিনিআলিত আজি ন খোৱা পাতিছে আৰু তাত অসমৰ বহুত ডাঙৰ ডাঙৰ আৰ্টিষ্ট আহি আছে নীলদা আহি আছে ভিগুদা আহি আছে কুসুমদা আহি আছে দেৱজিৎ দা নিৰাক্ষী আহি আছে আৰু 3-4জন মানে আৰ্টিষ্ট বহুত কেইজন আৰ্টিষ্ট আছে তো আৰু নিউজ লাইভৰ এইটো লাইভ শ্ব' হ'ব চাগে তো ওলাইছোঁ ঘৰত এই স্পৰ্টিং পিন্ধিলোঁ এতিয়া জেকেট চেকেট পিন্ধিম তো গৈ আছোঁ আৰু ন খোৱাতনো কি কৰে তেওঁলোকে আৰু কি দেখাব পাৰোঁ গোটেই দেখাই গৈ থাকিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো জাগা পালোহি আৰু বেছি দূৰ নাই ইয়াত পাতিছে জেগাটো পালোহি কিন্তু এতিয়া বৰ্তমান পূৰা খালী হৈ আছে আৰু এই ইয়াত ষ্টেজ মানে কি আৰু মাটিতে হেৰি কৰা হৈছে আৰু এইবোৰ আয়োজন চলি আছে সেই আগলৈ ইয়াত চব্জি কাটি আছে বাইদেউহঁতে চব্জি কাটি আছে ইয়াতে অলপ পিছত মানুহ যাব অলপ পিছত পূৰা মানুহ হাউচফুল হৈ যাব এতিয়া মই এনেই অলপ দেখাব আহিলোঁ আপোনালোকক ক'ত পাতিছে কেনেকৈ পাতিছে তো অলপ পিছত আকৌ আহি আছোঁ বাৰু গাইজ তো আমি ওলাইছোঁ ইয়াৰ পৰা নহয় ৱেলকাম টু NJTSK নহয় নহয় কি হয় NJTSK ব্লগ NJ ৱেলকাম টু NJ ব্লগ NJTSK ব্লগ আমি এতিয়া গৈ আছোঁ ন খাবলৈ নীলদা আহিছে কুসুমদা আহিছে আমি এতিয়া গৈ আহিছোঁ ভিগুদা আহিছে দেৱজিৎ আহিছে আপোনালোকে দেখি পাব এতিয়া আমি গৈ আছোঁ লাভ ইউ গাইজ ওলাইছোঁ মই কি ক'ব আছিলে চব ইহঁতে কৈ দিলে লাভ ইউ গাইজ তো একদম প্ৰগ্ৰামত লগ পাই আছোঁ বছ তামল ক'ত আহিলা হাই গাইজ আজি নখোৱালৈ আহিলোঁ দহতীয়াচুক নামঘৰ নামঘৰ নহয় নামঘৰ প্ৰগ্ৰাম খতম দহতীয়াচুকত আহিছোঁ নখোৱালৈ নীলদা আহিছে কুসুমদা আহিছে ভিগুদা আহিছে দেৱজিৎ দা আহিছে ব্লগ এটা পাবা ধুনীয়া ধুনীয়াকৈ চাবা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা প্লিজ গাইজ নেপাহৰিবা অ'কে আমি ওলাই আছোঁ আমাৰ পাৰ্টনাৰবোৰ চব আহি আছে এইটো শ্যামল ক'ত চলো জেগা পাই গ'লেহে আমি এতিয়া জেগা পাই গ'লে গৈ আছোঁ গানটো শুনি আছে নখোৱা এইফালে চলি আছে এইফালে পূৰা নখোৱা চলি আছে আমি পালোহি পূৰা মানুহ পূৰা ভিৰ মানুহ চাওক মানুহ নীলদাক লগ পালোঁ আজি আমাৰ ইয়াত নখোৱাত আহিছিলে দাদাক লগ পালোঁ আৰু বহুত ভাল লাগিলে এটা সপোন যেন লাগিলে তো দাদাই চেনেলৰ বিষয়ে কিবা এটা ক'ব আপোনালোকে শুনক NJTSK ব্লগাৰ
যিমানবিলাক শ্ৰোতা দৰ্শক আছে সকলোকে আগন্তুক নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানে নতুন বছৰটোত আপোনালোকৰ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক তাকে প্ৰাৰ্থনা জনাইছোঁ। থেংক ইউ নীলা। আৰু নীলা আহিয়ে থাকে আমাৰ গাঁৱলৈ প্ৰগ্ৰামত আহিয়ে থাকে, সদায় লগ পাওঁ আৰু দাদাক ভৱিষ্যতে সদায় লগ পাম বুলি আশা কৰিছোঁ। Kota. নখোৱালে আহিছোঁ যিহেতু সেইকাৰণে চিৰাটো অলপ পালোঁ, খাই দিওঁ, চান্স পাইছোঁ বাপৰে কেনেকুৱা এনাৰ্জি
পিছত লগ পালোঁ আজি কি ক'ম আমি আচলতে এল পি স্কুলত একেলগে পঢ়া তো আমি দেখি থাকোঁ কিন্তু আমি এনেদৰে বহু দিনৰ মূৰত লগ পাইছোঁ তো ই নতুনকৈ এটা ইউটিউব চেনেল খুলিছে NK তিনিচুকীয়া ব্লগ তো সেই চেনেলটোৰ কাৰণে তাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে তাৰ ভিডিঅ'বিলাক চাব লাইক কৰিব থেংক ইউ আমি আমাৰো দিম ন এইবোৰ কি কৈছে ঠাণ্ডা কিন্তু ইয়াতে দেখিছোঁ ইমান ধুনীয়া ধুনীয়া ছোৱালী বিয়া পাতি ঘূৰি গৈ আমি বিহু নখোৱা বহু অনুষ্ঠান কৰিছোঁ বিশেষকৈ তিনিচুকীয়াত আপুনিও আগভাগ লৈছে তিনিচুকীয়াৰ নখোৱা আনন্দটো কিন্তু সুকীয়া ইয়াত কেনেকুৱা লাগিছে তিনিচুকীয়াখন সেইকাৰণে ধুনীয়া কাৰণ কাষত ব্ৰহ্মপুত্ৰখন আছে কালি মই যোৱা নিশা নাৱত আছোগৈ গুইজানলৈ গৈ পেলাই আৰু খুব বেছি ভাল লাগিছে নাৱৰ এটা ধুনীয়া পৰিৱেশ জোনাকৰ পোহৰত আমি 3টামান বজালৈকে গানে গাইছোঁ গতিকে আপোনালোক খুবেই সৌভাগ্যৱান তিনিচুকীয়াবাসী স্পেচিয়েলি এই অঞ্চলৰ নিবাসী ৰাইজবোৰ বিৰাটেই সৌভাগ্যৱান আপোনালোকে যেতিয়া মন যায় ব্ৰহ্মপুত্ৰখন ওচৰতে পায় গতিকে নিজৰ ঠাইখিনিৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে নিজৰ ঠাইখনৰ ওপৰতে তেওঁ গীত পৰিৱেশন কৰিব বিহু পাছত আপোনালোকৰ নচাবলৈ সাজু হৈছে মই যোৱাটো বছৰত এটা গান কৰিছিলোঁ গানটোৱে মই জোৰ থাকি গান গাইছোঁ দেই তো গানটো কৰোঁতে ঘটনাটো এনেকুৱা হৈছে যে আজিকালি সমাজত মানে দুই ধৰণৰ প্ৰেমিক আছে এটা হৈছে ছোৱালী লাভাৰ আৰু আছে বোৱাৰী লাভাৰ এতিয়া বোৱাৰী লাভাৰ আছেনে নাই আছে ফালৰ পৰা হাত ভাঙিছে বোৱাৰী লাভাৰ যেনে লাগিছে কৈছোঁ ইমান বোৱাৰী লাভাৰ আছে আমাৰ নতুন নতুন ধুনীয়া ধুনীয়া বোৱাৰী বোৰ লৈ গান এটা কৰিছোঁ যোৱা পিছত গানটো কোনে কোনে জানে মই দহীয়া চুকৰ এইবাৰ অনুষ্ঠানত অহা কথা আছিল কিন্তু কৰোণাৰ কাৰণে অনুষ্ঠান নহ'ল গতিকে আপোনালোকৰ মাতখিনি মই শুনিবলৈ বিচাৰিছোঁ দেই এটা লাইভ মই এটা লাইভ আপোনালোকে আৰু এগৰাকী ধুনীয়া আমাৰ মৌচুমী নম্বৰটো আছেই পলাই নাযাব খালি মই দহীয়া চুকৰ মানুহবোৰ বহুত স্মাৰ্ট বুলি ভাবিছোঁ গতিকে স্মাৰ্ট পিচটো উঠি আহিব লাগে ঠিক আছে জোৰকৈ গাব লাগে মোৰেনো লগৰ পুৰে জোকাই দেব ইমান ধুনীয়া ধুনীয়া আছে বিদ্যালয় মোৰেনো লগৰ পুৰে জোকাই দেব মই ল'ৰাবোৰে বেছি ভালকৈ গম পাওঁ যিমান গানটো আছে চব বঢ়িয়া আধা মই আধা আপোনালোকে গাব দেই নাচনী লাগে নাচনী কথা মনি ৰব মোৰেনো লগৰ পুৰে আছে মনিজনী ভালি চাগে কথাটি নাপাহৰো ময়ো জানা খুদিব কথা শুনি সুধি যাব
না দুনিয়া কথা আমার বাতাইছো নকালে ঘুমা বাপ্পা ওই বলে লাগছি সুন্দরী কমিলা দোকে সুকুন সুমালি পদ দুনিয়া এটা গাম হ'ব আপোনালোকে কিমান নাচে মই চাম যোনে ভালকে নাচে মই সেইফালে নামি পেলাই যাম কিন্তু যোনফালে বেছি ভালকে নাচে মই সেইফালে গুচি যাম কোনফালে যোৱাটো বিচাৰে গো আমাৰ ৰাইট জেতুকা মুৰ্গী দাইল বনাব লৈছে ন বোলে ওকে ঠিক আছে চলো কমিলা দুখ দেখা পাই সখী পমিলা এই জয় মধুবালা সখী পমিলা দুখ দেখি হতে হব উদ্ধরি পমিলা প্রেমতে হতে হব বাদনা আচ্ছা পমিলা হাতখন ওপৰত everyone ট্ৰেকটো বৰ লাভ হ'লে আৰু ভাল হ'ব খোৱা ভাত এতিয়া লাষ্ট টাইম মই মাছ পাইছোঁ নেমু পাইছোঁ আৰু নিমখ পাইছোঁ তো খাই লওঁ ধুনীয়াকৈ আৰু খাই লওঁ আজি ভিডিঅ'টো এণ্ডিং কৰিম তো এইখিনি খাই লৈছোঁ ধুনীয়াকৈ এতিয়া আজিৰ নখোৱা খতম হ'ল আৰু এতিয়া চব ঘূৰা ঘূৰি হ'ব লৈছে লাহে লাহে কিন্তু তথাপিতো মানুহবোৰ ঘৰ যাব কাৰো মনে নাই বিশেষকৈ মোৰো মন নাই আৰু বাকী ৰাইজৰ বহুতৰে মন নাই এতিয়া লাহেকৈ গান চান বজাওঁ অলপ ইয়াত গান চান বজাই অলপ নাচোঁ নাচি লাহেকৈ ঘৰলৈ ওলামগৈ আৰু এতিয়া বহুত বছৰ দুবছৰ পিছত আজি এনেকুৱা প্ৰগ্ৰাম এটা পাইছোঁ তো সেইকাৰণে ওলাই যাব মনে যোৱা নাই ইয়াৰ পৰা ইয়াতে চাওক না আৰ্টিষ্ট আহি গান গাই গ'ল তথাপিতো কাৰো মন ভৰাই নাই কাৰণ বহুত বছৰ পিছত আমি এনেকুৱা প্ৰগ্ৰাম পাইছোঁ তো সেইকাৰণে চবে লাগিলে গান বজাই হ'লেও নাচিছোঁ লাগিলে নীলদা আহিছিলে তথাপিতো নীলদা গান বজাই নাচি চব ঘূৰা ঘূৰি হ'ব লাহেকৈ এতিয়া এইবোৰ দেখিছেনে পূৰা পাৰ্টনাৰ চবে নাচি আছে এতিয়া লাহেকৈ গৈ থাকোঁ আৰু ইয়াতো ৰখিতো লাভ নাই ওলাই গৈ থাকোঁ bye. তো আজিৰ ভিডিঅ' ইমানেই আছিলে আজি নখোৱা ইমানেই আছিলে আৰু এতিয়া বৰ্তমান ঘৰলৈ আহিলোঁ আহোঁতে ব্লগ কৰা নহ'লে দেখিছে কিমানখিনি মানুহ ৰাস্তাত বাইক চলোৱাৰ বহুত প্ৰব্লেম হৈ গ'ল তো সেইকাৰণে ব্লগ কৰা নহ'লে আহোঁতে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যোনে নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো ক্লিক কৰিব অল অপশ্যনটো ক্লিক কৰিব তো মোৰ ভিডিঅ' যেতিয়া প্ৰথম নতুন আহিব তেতিয়া আপোনালোকে প্ৰথমত নটিফিকেশ্যন পাব তো আজিৰ কাৰণে বাই বাই ধন্যবাদ জয় অসম বাই বাই চেহেৰাটো আহিছে ধুনীয়াকৈ মানে অলপ বালা বালা টাইপ আহিছে বালা আহিছে